বেক টু মাই ইউটিউব চেনেল আশা কৰো সকলো ভালেই আছে মোৰ একদম বঢ়িয়া সাতে সাতে গোটেই বছৰটো শেষে হৈ থাকিলে ন কেনেকৈ কি গোল গমকে নাপালো এটা বছৰত কি বা কৰিলো একো নকৰিলো চোন এতিয়াই ভাবি আছো একোই নকৰিলো একো এটা নতুনত্বই নাহিল কিন্তু যে নহক নতুন বছৰ এটা ষ্টাৰ্ট হৈ আছে সো মই ভাবিলো আজি বছৰটোৰ শেষত এটা ভ্লগ বনাও ভ্লগ মানে বছৰটোৰ শেষ মানে কি আজি 30 বাৰু এটা দিন আছে আৰু কিন্তু তথাপিতো আজি আমি গটেকেজনে ছোৱালী কেজনে ভাবিছিলো ওলাই যাম ইভিনিং এটা কেনে এটা সৰু পিকনিক টাইপত আৰু তো ভাবিলো মই ভ্লগটো বনাই দিও এতিয়াই উঠিছো জাস্ট মুখ সুখ ধুৱাই নাই উঠি ৰুমটো ঝাড়ু দিলো বিছনাখন পাৰিলো এতিয়া মই ভাবি আছো অলপ কিচেনটো সাফ কৰো ইমান দিন থাকিলো কিচেনটো একদম মানে গা ধোৱা টাইপত এদিনো সাফ কৰা নাই এনে ওপৰে ওপৰে মুছি দিও কিন্তু ভাবিছো আজি এবাৰ গোটেই বস্তুখিনি নমাই সমাই ৰেকসেক একদম ধুনিয়াকৈ সাফা সুফা কৰো নতুন বছৰ সব নতুন হ'ব লাগিব আৰু ন এটা কথা নটিস কৰিছে যে এবাৰ 1 তাৰিখটো সোমবাৰ মানে নতুন বছৰ নতুন সপ্তাহ প্ৰথম বাৰ প্ৰথম তাৰিখ মানে এবাৰ সব মিলি গৈছে মানে একদম সব নতুন এবাৰ জনে ভাবি আছে লাইফটো নতুনকৈ ষ্টাৰ্ট কৰিম আপোনালোকত একদম বাৰো নতুন পাব সব নতুন বাৰু এইবিলাক কোৱা কথা বছৰটো নতুন হলেও একো চেঞ্জ নহয় মই আগতে ভাবিছিলো নতুন বছৰ আজি ৰাতিপুৱা যদি উঠতে দেৰি কৰো গোটেই বছৰটো উঠতে দেৰি হ'ব আজি জলদি উঠো এনেকুৱা টাইপৰ আছিল কিন্তু হেবিলাক বাৰু চাইল্ডিশ টাইপৰ মানে থিংকিং আছিল বাট এনেকুৱা একো নহয় সব বস্তু যেনেকৈ চলি আছে তেনেকৈ চলি থাকে মোৰটো তেনেকৈ চলি থাকে মই বেলেগৰ নাজানো নিজকে যিমান কিবা চেঞ্জ কৰিব খুজিলেও এনেকুৱা নতুন বছৰলৈ চেঞ্জ কৰিব নোৱাৰে যেতিয়া আপোনাৰ মনত আহিব যে মই চেঞ্জ কৰো তেতিয়া নিজে চেঞ্জ হৈ যাব বা চেঞ্জ কৰিব পাৰিব পাৰো কথা পিছত পাতিম এতিয়া মই অলপ কাম চাম কৰো অলপ দেৰিকে ৰুমৰ পৰা ওলাই যাম আজি দিনটো মই কেমেৰাত কেপচাৰ কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকেও ভিডিঅ'টো চাই থাকক এয়া সব কাম চাম শেষ কৰি মই ৰেডি হৈ ললো যাব কাৰণে একদম লাইট কে কিবা অলপ মেকআপ কৰিছো মানে মেকআপ কৰা নাই আসলতে এনে অলপমান বিবি ক্ৰীম লগাইছো আৰু যেহেতু এতিয়া বহুত ৰ'দ দি আছে ন বাহিৰত গলে এনে কলা হৈ যাম সেইকাৰণে বেছি মেকআপ কৰা নাই কাৰণ পিছত বেয়া দেখিব আৰু এতিয়া এই ৰেডি হৈ মই জাননে গুচি যাব ওলাইছিলো মোৰ এতিয়াহে মনত পৰিছে চাহ বনাই না দায়িত্বটো মোৰ আছিলে এতিয়া মই ফটাফট চাহখিনি বনাই লৈ এতিয়া ইয়াৰ পৰা ৰুমৰ পৰা ওলাই যাম আৰু মই ভাবি আছো লগতে এইখন কিতাপো লৈ লও নেকি অলপ দেখিবলৈ ভাল হ'ব চাগে এনেওতো কতনো কিনো পিকনিকৰ কাৰণে যাই আছো ফটো সটৰ কাৰণেহে যাই আছো তো ভাবিছো কিতাপখনো লৈ লও ফটো ভাল দেখিব চাগে আজি চাহখিনি যিমান বয়া হৈছে মই আজিক লগি ইমান বয়া চাহ বনোৱা নাছিলো ভগৱান যোনদিনা কিবা এটা ভাল কৰো বুলি ভাবো সিদিনা বেছি বয়া হ'বহে মানে চাহখিনি খাই চাই মানে মই ধৰবা পৰা নাই যে টেষ্টটো কি হৈছে মিঠা বেছি হৈছে না আদা বেছি হৈছে না কি বেছি হৈছে মই গম পোৱা নাই ওলাই যাই আছো এতিয়া যাই ৰাস্তাতে কেক কেইটামান কিনি ল'ব লাগিব দেৰি হোৱাৰ দিনা ৰাস্তাটোত ৰিক্সাও নাপাওঁ এনেহ'লে ইমান ৰিক্সা অহা যোৱা কৰি থাকে এয়া আমাৰ যোগাৰ পাতি হৈ আছে আমাৰ বস্তু এইখিনিয়ে মানে পিকনিকটো বহুত বেছি ডাঙৰ পিকনিক নহয় মানুহবিলাকে ইয়াতে কাপোৰ পিন্ধি আছে আহি কি পেকিং কৰি আছা ধীৰাশ্ৰী তাই মোক ধুনীয়াকৈ কৈছে মই পেকিং কৰি আছো ধুনীয়াকৈ এটা ভিডিঅ' কৰা বোলে আমি আমাৰ ক'ত যাবা ৰেডি হৈছো টাৱাং हेलो गाइस हम लोग आज हम पिकनिक जा रहे हैं और ये हमारी सुंदर दी मुझे पहले से पता था कि ये दी सुंदर से आने वाली है सो गाइस प्लीज अच्छे से ये दी को देख लो रुको अच्छे से हुआ नहीं है अच्छे से देख लो तो आप ले सकती हो तो ये सच्चाई है हम लोग बहुत सुंदर लग रही है कहाँ जा रहे हैं कौन सी बीच पे जा रहे हैं कौन सी बीच हम लोग मेरीना बीच पे जा रहे हैं
আমি আহি পল্টন বজাৰ পালোঁ, কিন্তু আমাৰ মেইন ডিচাইডে হোৱা নাই আমি ক'ত যাম। সিহঁতে আহি সুধি আছে এতিয়া ক'ত যাম বোলে। মই ভাবছোঁ কোনোবাই নহ'লে কোনোবাই কিবা এটা ডিচাইড কৰিছে। এতিয়া এখন আমাৰ মেল চলিব, মানে মিটিং এখন বহিব, তাতে ডিচাইড হ'ব আমি ক'ত যাম। ফাইনেলি ডেষ্টিনেশ্যন আহি পালোঁ। আমাৰ পিকনিক স্পট এয়া। ইয়াতে বহি যাওঁ দে। আমি মানে বহুত দূৰ যাত্ৰা কৰি আহিছোঁ, গোটেইকেইটাই একদম ভাগৰুৱা হৈ গৈছোঁ। মানে মুখকেইখন দেখি গম পাইছে চাগে। আমি আছোঁ এতিয়া জাগা বিচাৰি, মানে ক'ত বহো সেইটো চাই গৈছে, তাতে ভৰি সোমাই নাচাব গৈছে। কিন্তু খোজ দিয়াৰ লগালগ পানী উঠছে, মানুহ বহিলে পানী সেই হৈ উঠব। তাতে এইখিনি কেঞ্চেল। এতিয়া যাম আমি বেলেগত। দীঘলকে দিয়া ধুবাই লাগব দে এনেও। আৰু এয়া আমাৰ পিকনিক স্পট ৰেডি। ধুনীয়াকৈ বেডশ্বীট এখন পাৰি লৈছোঁ, তলত পাতি পাৰা আছে। এতিয়া আমাৰ পিকনিক। কিন্তু কথাটো হ'ল এইটো মানে ৰাস্তা, বুজিছেনে? এই গাড়ীবিলাক অহা যোৱা কৰি আছে, অলপমান আমাৰ ডিষ্ট্ৰেকশ্যন হৈ আছে ইয়াতে। আৰু আহি পায়ে সেইটো গ'লে পানীত। মানে বাজেট ফ্ৰেণ্ডলি পিকনিক আমাৰ, গম পাইছা না? স্মাইল কেইটা কিন্তু ডেঞ্জাৰ। মাজত তাই স্মাইল সেইকাৰণে ডেঞ্জাৰ। বস্তু এখন বানো হ'ল এটাও কিন্তু পেটত জানাই, তাক লগি চাই আছো আৰু ফটো মাৰি আছো। মানে আমাৰ বস্তু বহুত অভাৰ হৈ গ'ল, এতিয়া আমি পেক কৰি কৰি লৈ আছো। মোৰ মানে এইখিনি সুখৰ কাৰণে এইখিনি জেগাত আহিব মন আছিলে। সিদিনাও আহি পানী নখচাকে ঘূৰি গৈছোঁ। লং পেণ্টটো এইফালে ভিজে দে, হাফ পেণ্ট আনিলেও হ'ল হৈ। অঁ, ট্ৰাউজাৰ পিন্ধি অহাই ভাল আছিল ন? আয়া ইমান নামি যাব ইচ্ছা যাই আছে, কিন্তু মই যাব পৰা নাই, অকল এইখিনিতে আছোঁ। কাৰণ মায়ে মানা কৰি থৈছে। মায়ে নহয়, দেউতাই। কিন্তু বিৰাট নামি যাব মন গৈছে একদম। তাকে লগি চবে ফটো চটো উঠি আছে, মোৰ ফটো উঠাও মন জানে। পানী কেইটা ফচিও ভাল লাগছে। মই আহোঁতে বেগত এখন কিতাপ ভৰাই আনিছিলোঁ, মানে দেখাত এস্থেটিক হ'বৰ কাৰণে। কিন্তু কিতাপখনৰ বহুত ধুনীয়া উপয়োগ হৈ আছে। এয়া চবে কিতাপখন লৈ লৈ ইয়াতে শিলত বহি বহি ফটো উঠি আছে। গল্ডেন আৱাৰ ইমান ভাল লাগিছে এইখিনি টাইমত। হৈ গ'ল ফটো চটো উঠা। আয়া বুকখন লৈ পোজ দি আছে। क्या ऐसे पानी में खेल रहे हैं, चक्कर आ रहे हैं मुझे। दारू वारू पिया है मैंने, बीमार पड़ जाए। ये क्या है? ये है दारू। ये दारू है। क्या माल
दारू पी के डांस करे पीना चाहिए कभी कभी अपनी सेल्फ सेटिस्फेक्शन के लिए। अंदर इतनी दुख भरी है मेरी कि मुझे पीना ही पड़ा। सुगंधित भूख लागिल नेকি भूख लागिल ইমান ধুনিয়া ঢৌ উঠিছে কিবা হঠাতে ন মোৰ আৰু চাব মন গৈছে কিন্তু নাযাও আৰু বেমাৰ হৈ যাব ইমান হলেছে এ কি বকলো মই মানে মোৰ আৰু যাব মন গৈছে কিন্তু নাযাও আৰু কাৰণ ইমান ভিজিলে বেমাৰ হৈ যাব ঠাণ্ডা ঠাণ্ডা লাগি আহিছে পুৰা সানসেট হৈ আছে এইখিনি টাইমৰ কাৰণে এইখিনি ঠাই ভাল লাগে আৰু এই আমাৰ লাষ্ট ডিশ মেগী লাষ্ট টাইম কৰিব পাৰা না আৰু বহুত বস্তু আছে বাৰু সেইখিনি পেকিং কৰি লৈছো বস্তু মানে ইমানে হৈছে মানে সবে কৈছে মই নেনু আহতে যিমান বস্তু আছিল যাতে বেছি হে হল এতিয়া এই তাতে মেলা হৈ আছে এবাৰ মেলাত হুমাই যাও নেকি মে এক্সপেৰিয়েন্স তো কিটা मुझे बहुत अच्छा लगा क्योंकि मैंने बहुत अच्छा एक्सपीरियंस किया অসমীয়াত কোৱা যায় অসমীয়াত কোৱা बाद में नहीं पता में भागोर नहीं लगता लेकिन बाली में लगता है बहुत ज्यादा भागोर लगता है दे गाइस सहारा भूमि में आ गई है हम बहुत ज्यादा भागोर लगता है बहुत ज्यादा भागोर लगता है तुम অসমীয়া में बोलो बहुत बेसी भागोर লাগিছে बहुत बेसी भागोर লাগিছে মোৰ সঁচাকে বালিত বহুত বেছি ভাগৰ লাগে খোজ কাঢ়িলে খোজকাঢ়ি মোৰ হালত খাৰাপ হ'ল এণ্টাৰটেইনাৰ কোৱা মই অসমীয়া শিকি আছো সো আই এম ইয়ৰ এণ্টাৰটেইনাৰ ও মা ওপৰ আছে সুন্দৰ ঐ মো এই ইয়াতে এটোৱে দিগদাৰ মাথাৰ ওপৰত মত ঘূৰি থাকে বাপৰে জয়াৰ মূৰৰ ওপৰে মো মই দৌৰাইছে তাইও দৌৰি আছে মো দৌৰি আছে গোটেই তাকে জেৰিলা নাগিন দেখা হৈছে একদম মানে বিষাক্ত নাগিন দেখা হৈছে যাই থাকো নেকি আৰু একমিনিট নাকখনকে জমা লাগিব পিকনিকৰ পৰা ওলাই আহি এয়া ফেন্সিত আহিছো নহলে ফেন্সি দুৱাৰ মুখৰ পৰা ঘূৰি যোৱা যেন লাগেচোন মোৰ একো কিনিব লগা নাই বাৰু আছে তাই ল'ব কিবা কিবি ইয়েৰিং বা সৰু সৰু বেগ চেগ এনেকুৱা টাইপৰ কিবা কিবি ল'ব বৰ্তমান কাপোৰ চাপোৰ ভিজা কাপোৰত বালি লাগি আছে একদম অৱস্থা বেয়া ইয়াৰ পৰা যাব পালেহে শান্তি এতিয়া ঘৰত চাই বেমাৰ নহ'লেহে হ'ল ঘৰত চাই মালিচ টিপি দিব ল'বি ময়ো তোমাক দিম তুমিও মোক দিবা